এতিয়া আমাৰ কলা চাউলৰ পায়স ৰেডি হৈ গ'ল। ইমানটো জোখতে ৰাখি দিছোঁ, ঠাণ্ডা হৈ গ'লে অলপ ডাঠহে হ'ব ইয়াতকৈ আৰু। তো আপোনালোকেও এবাৰ এনেকৈ বনাই খাই চাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু নতুনকৈ চাই থকাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, তেতিয়াহে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকিব। আজিলৈ বাই বাই, আকৌ লগ পাম।